হেল্ল' ল'ৰাহঁত আমাৰ কাম কাজবোৰ কিমান দূৰত আগবাঢ়িছে আচ্ছা আচ্ছা ঠিক আছে মাখলি ঐ মাখলি এইবাৰ মই পঞ্চায়তৰ ইলেকশ্যনত মেম্বাৰ খেলিম মেম্বাৰ কাম নাই নাজানে সাজানে ইলেকশন খেলিবা আহিছে পিছতহে গম পাবি ইলেকশন খেলিলে কি হয় ঘৰৰ খেতি পথাৰখিনি এনে বন্ধ কৰি ৰখা নাই আৰু গাঁৱৰ ভাইটি জোঠাই কৈছে মইহে জিকিম আৰু ময়ো জানে মইহে জিকিম নাজানে সাজানে কি কাম হাতত লৈছে বিংৰা বিংৰিকে পোষ্টাৰখিনি লগোৱা হ'ব এবাৰ তই নিশ্চিন্ত মনে থাক কাম পূৰ্ণ গতিত চলি আছে এবাৰ যে পঞ্চায়ত ইলেকশ্যনত জিকাটো তোৰ 100% খাটাম এতিয়া থৈছোঁ ঐ কমল এই লাভদাম আমি বিশ্বাসত আনিলোঁ এতিয়া পিছে কি কৰিছে এতিয়া পাছে কি আৰু লুটি পুটি মালটো খীৰাব লাগে এইবাৰ ইলেকশ্যনৰ নামত লাভদাম আমি লুটি পুটি তেওঁলে কৰিহে নিম লাভদা হেল্ল' আমি এতিয়া গৈ আছোঁ থৈছোঁ ঐ লাভদাম ওলাই কৈছো হাও তহঁতি দুটা ইফালি পিছে জিকাটো খাটাংটো কি খাটাং জিকাটো 100% গেৰেণ্টি সঁচা কৈছে না মিছা কৈছে সঁচা কৈছো ঐ লাভদাম কাই এই মানুহগিলা দি মদ খাবা পইচা দিছিল খুৱাইছে না নাই না তহঁতে পকেটত ভৰাই ৰাখিছে ঐ তই দিয়া টকা পইচাখিনি মদে মাংসই চবকো খুৱাই দিছে একদমবাৰে আমি 1 টকাও পকেটত লোৱা নাই যিমান পাৰে নহয় মানুহখিনি ঘৰে ঘৰে গধূলি গৈ মদ পানী খুৱাই পুৰা ফিটিং কৰি দিছোঁ তই চিন্তাই কৰিব নালাগে সঁচা কৈছে তো হাৰিব লাগিলে কণা খাবা হ'লে মই 60 দিম তই খালি খাটংকে থাকো আমি যে তোক শিকিবা দিছিলোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী এইবিলাক শিকিছ তই কচোন ঠাইকে কৈ দিম মই দেচোন কচোন অসমৰ মুখ্যমন্ত্ৰী কোন হিৰেশ্বৰ শইকীয়া মই ঠিকে কৈছে না আৰু দেচোন দে তই ক ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি মহাত্মা গান্ধী মই দেচোন কওঁ প্ৰথম কেইটা মাখলি শিকাই দিছিল ৰ পাহৰি গলো মাখলি আছো না কি হ'ল কি নহল কি বাইদেউ নমস্কাৰ ই যেনেকা কৈ আছে নহয় এবাৰ আপোনাৰ মতাটো জিকা একদম খাটাং হয় নেকি জিকিবয়ে মাখলি কচোন ক কি ভাষণ কেইটা বাচনটো মই পাহৰি গলো অমিতাভ বচ্চন ফাৰিছে ময়ো ফাৰিছে এতিয়া অমিতাভ বাচন জয়া বাচন ঈশ্বৰ বাচন আৰু ৰাৰাই বাচন হয়নে লাভদাং কাই কালিতো ৰাইজৰ আগত ভাষণ দিব লাগিব মিটিঙত তই কেনেকৈ ভাষণ দিবি আমাক অলপ কচোন ইয়াতে ৰিহাৰ্চেল কৰি ল মই এনেকে ভাষণ দে মাইক্ৰফোন আন তেতিয়াই মই ভাষণ দিম যাচোন যা মাইক্ৰফোনটো লৈ যা আনিব এইটোকে ধৰি ল দে লাহে লাহে ইমান জোৰকে আমাৰ কামটো ঘন হৈ যাব 14-15 ৰাইজ আৰু মোৰ লগত খেলিব মই জিকিলে আপোনালোকৰ গাঁৱৰ ৰাস্তাটো সুন্দৰ কৰি দিম নহয় ঐ ৰাইজ মোৰ মতাটো জিকাৰ পিছত লুটি পুটি টকা পইচা চব খাই যাব দেচোন দে লাভদাং কাই এইটো অকণমান ধৰ মই এটা বস্তু দেখাম তই যে পোষ্টাৰ মুখত এৰকমকে আছ কালি যদি ৰাইজে সুধে তই কি কবি দেখা ৰাইজ কেইটা মোক ভোট দিয়ক সিটোহে কবি ঠিক আছে লাভদাঙিটো ক'লে বাইদেউ কওকচোন কি ক'ব এতিয়া মোৰ মতাটো এতিয়া এনেকা কৰিছে জিকাৰ পিছত এনেকা টকা পইচা নহলে কামে নকৰিব লাভদাং কাই এইবাৰ তই মুঠতে ইলেকশ্যনত জিকাটো 100% খাটাম 100% খাটাম পিছে লাভদাং কাই মালথা তহঁতে চিন্তা নকৰিবি এতিয়া মই গধূলি দি আছে হয় না
দিবি কিন্তু গধূলি দিম যা আমি গধূলি মাল খাব লাগে হ'ব যা নহ'লে জিন্দাবাদ 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 পাটদাঙ্গাই জিন্দাবাদ 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 লাভদাঙ্গাই জিন্দাবাদ 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 লাভদাঙ্গাই জিন্দাবাদ জিন্দাবাদ আইয়া এনে ক'লে নহ'ব 4 চাকা ল'ব লাগিব মাহলি এই মাহলি আনচোন আন দাউথো আন সিহঁতক চব খাটি পেলাম মই কি হৈছে কি হৈছে কুকুৰ কেইটা মোৰ টকা পইচা খাই চব ফলাল খাটি মই সিহঁতক আজি এতিয়া ধাটো বিচাৰি পোৱা নাই কি কাৰণে খাটিবি মই এটাও ভূত নাফালা এই কুকুৰ কেইটা মোৰ টকা পইচা খাই চব ফলালা তই তোৰ ভূতখন মথাক দিছিলি তোকে দিছিল দিছিলি যদি মই কিয় এটা ভূত নাপায় তই যে মোক কৈছা তোৰ ভূতটো কাক দিছিলি হায়া মই বা খাপ দি খালো